নমস্কাৰ জনাইছোঁ আৰু মই আজি ব্লগটো আৰম্ভ কৰিলোঁ সাজি-কাচি। হয়, মই গৈ আছোঁ এঠাইত আৰু অতি সোনকালে আপোনালোকে গম পাব ক'ত গৈ আছোঁ। আৰু এয়া আহি মই পালোহি আহিছোঁ গিফ্ট লওঁ আৰু কিহৰ কাৰণে গিফ্ট লৈ আহিছোঁ আপোনালোকে গম পাব। কইনাৰ ভণ্টি আমাৰ ইজনী ছোৱালী এয়া মোৰ বান্ধৱীৰ বাৰ বিয়া আৰু এয়া চাওকচোন দৰা অহা দৃশ্য দেখাইছোঁ। আজি মানে জোৰোণ, কিন্তু আজিয়ে কইনা লৈ যোৱা হ'ব। দৰা ঘৰত বিয়া হ'ব 4 মাৰ্চত। আৰু এয়া চাওক আমাৰ ভিনদেউ আহিলে আৰু আমাৰ কইনাকো দেখাইছোঁ আপোনালোকক, ইমান ধুনীয়া লাগিছে। চাওকচোন বাজনীক। এতিয়া হৈছে আমাৰ খোৱা পৰ্ব আৰু ইমান ধুনীয়াকৈ বনাইছে চাওকচোন। আৰু ইহঁতে খোৱা আৰম্ভ কৰিলেই, এদিন খাই বহি আছোঁ, ইহঁতে গম নাপায় মই ভিডিঅ' বনাই আছোঁ। আৰু ৰিয়েকশ্যন চাওকচোন। মোৰ ওচৰত ইমান মৰম লগা এজনী মোৰ টিকলি মইনা বহি আছে, ভিডিঅ' নকৰি নোৱাৰিলে চাওকচোন। আৰু এতিয়া আমাৰ ফটো ছেশ্যন আৰম্ভ হৈছে। উঠাটো হ'বই ফটো, যিহেতু বহুত দিনৰ মূৰত লগ পাইছোঁ আমি কলেজৰ ফ্ৰেণ্ড কেইজনী। আৰু এটা কথা আপোনালোকক কৈ থওঁ যে ভাৰতী আৰু ভৱানী দুইজনী হৈছে টুইন গাৰ্ল। আৰু হৈছে এতিয়া কইনাৰ বিদায় সময়, সঁচাকৈ মোৰ মামাহঁতৰ সময়খিনি। আৰু বহুত নিয়মৰ মাজেৰে এতিয়া কইনাৰ বিদায় হ'ল। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এণ্ড থেংক ইউ ছ' মাছ ৱাচিং দ্য ভিডিঅ'।